এই মুহূৰ্তত পোনপটীয়াকৈ লৈ আহিছোঁ অসমৰ অত্যন্ত গুৰুত্বপূৰ্ণ তথা সৰ্ববৃহৎ খবৰ। ৰাজ্যৰ লাখ লাখ মধ্যবিত্ত আৰু দৰিদ্ৰ পৰিয়ালক সাঙুৰি লোৱা অৰুণোদয় আঁচনিক লৈ চৰকাৰী মহলত ইতিমধ্যে এক ঐতিহাসিক ঘোষণা কৰা হৈছে। হয় ৰাইজ, আপুনি একেবাৰে ঠিকেই শুনিছে। বৰ্তমান লাভ কৰি থকা ধনৰাশি ১,২৫০ টকাৰ পৰিৱৰ্তে হিতাধিকাৰী মহিলাৰ সৰ্বাধিক ৩,০০০ টকালৈ লাভ কৰাৰ এক বলিষ্ঠ সম্ভাৱনা প্ৰকট হৈ পৰিছে। কিন্তু ইয়াৰ সমান্তৰালভাৱে চৰকাৰ বিত্ত বিভাগে অৰুণোদয় 3.0ৰ অধীনত 5টা অত্যন্ত কঠোৰ চৰ্ত তথা নিয়ম প্ৰযোজ্য কৰিছে। এই নিয়মসমূহ যদি আপুনি সঠিকভাৱে পালন নকৰে তেন্তে চৰকাৰী পঞ্জীয়নৰ পৰা আপোনাৰ নাম চিৰদিনৰ বাবে কৰ্তন হ'ব পাৰে। গতিকে সমগ্ৰ তথ্য বিতংভাৱে জানিবলৈ আমাৰ এই বিশেষ প্ৰতিবেদনটো অলপো স্কিপ নকৰি শেষলৈকে অতি মনোযোগেৰে প্ৰত্যক্ষ কৰক। ৰাইজ, প্ৰথমটো চৰ্ত অনুসৰি এতিয়াৰ পৰা কেৱল আবেদনকাৰী মহিলাই নহয়, বৰঞ্চ পৰিয়ালৰ প্ৰতিগৰাকী সমস্যাৰ আধাৰ কাৰ্ড সংযোগ কৰাটো বাধ্যতামূলক কৰি তোলা হৈছে। ইয়াৰ উপৰিও আপোনাৰ বেংক একাউণ্ট DBT অৰ্থাৎ ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ সুবিধা সক্ৰিয় হৈ থকাটো অত্যন্ত জৰুৰী। অন্যথা চৰকাৰী পুঁজি কোনো কাৰণতে আপোনাৰ একাউণ্টত জমা নহ'ব। তৃতীয় গুৰুত্বপূৰ্ণ নিয়ম অনুসৰি হিতাধিকাৰীৰ ওচৰত অসমৰ স্থায়ী বাসস্থানৰ প্ৰমাণপত্ৰ থকাটো অপৰিহাৰ্য কৰা হৈছে। একেদৰে পৰিয়ালৰ কোনো সদস্য চৰকাৰী চাকৰিৰ সৈতে জড়িত থাকিব নোৱাৰিব আৰু অনাগত দিনত প্ৰতিটো চৰকাৰী নথিপত্ৰ সঠিক অৰুণোদয় আঁচনিৰ এক কৰা নিৰ্দেশৰ মাজতে ৰাজ্যৰ অন্নদাতা তথা কৃষক বন্ধুসকলৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা আহি পৰিছে আন এক আশাৰ খবৰ। অসমৰ কৃষিখণ্ডক এক গোলকীয় মানদণ্ডলৈ লৈ যোৱাৰ বাবে চৰকাৰে আনুষ্ঠানিকভাৱে মুকলি কৰিছে মিছন 2.031ৰ এক বিশাল ৰূপৰেখা। এই ঐতিহাসিক পদক্ষেপৰ জৰিয়তে ৰাজ্যৰ কৃষকসকলৰ আধুনিক কৃষি যন্ত্ৰপাতি, নতুন ট্ৰেক্টৰ, শস্য বীমা আৰু পোনপটীয়া বিত্তীয় সাহায্য প্ৰদান কৰা হ'ব, যাতে প্ৰাকৃতিক দুৰ্যোগৰ সময়তো আমাৰ কৃষক ভাইসকল লোকচানৰ সন্মুখীন হ'বলগীয়া নহয়। এই ক্ৰান্তিধৰ্মী আঁচনিৰ সবিশেষ হিতাধিকাৰীৰ তালিকা অতি সোনকালে ৰাজহুৱা কৰা হ'ব বুলি কোৱা হৈছে। খবৰ ইয়াতে শেষ হোৱা নাই। ৰাজ্যৰ সৰ্বাসীন উন্নয়নক লৈ এই নতুন মুহূৰ্তত এক ডাঙৰ এক খবৰ আহি পৰিছে। দেশৰ ৰাজধানী নতুন দিল্লীৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুন দিল্লীত উচ্চপদস্থ চৰকাৰী বিষয়া আৰু অংশীদাৰসকলৰ সৈতে এক জৰুৰী বৈঠকত মিলিত হৈ ৰাজ্যৰ চলি থকা কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প পৰ্যালোচনা কৰে। আপুনি ঠিকেই শুনিছে। এই প্ৰকল্পসমূহ সম্পূৰ্ণ হ'লে অসমৰ উন্নয়নৰ গতি দুগুণ বৃদ্ধি পাব। বিশেষকৈ গুৱাহাটী বুকুত এতিয়া দ্ৰুতগতিত গঢ় লৈ উঠিছে এক অত্যাধুনিক ইণ্টিগ্ৰেটেড বাইৰেক্টেড কমপ্লেক্স। 17 মহিলা দুটাকৈ সদৃশ্য টুইন টাৱাৰেৰে সমৃদ্ধ এক কমপ্লেক্সক 23টা চৰকাৰী বিভাগ আৰু 42টা সঞ্চালকালয় একেটা চাদৰ তললৈ অনা হ'ব, যাৰ ফলত এতিয়া সাধাৰণ ৰাইজে চৰকাৰী কাম কাজৰ বাবে সিখন অফিচৰ পৰা সিখন অফিচলৈ দৌৰিব নালাগে। মাত্ৰ কেইটামান দিনৰ পাছতে এই বৃহৎ সেৱা মুকলি কৰা হ'ব। ৰাইজ, উন্নয়নৰ সমান্তৰালভাৱে ৰাজ্যৰ সুৰক্ষা আৰু ৰাজনীতিক লৈ এক মুহূৰ্তত দুটা ডাঙৰ খবৰ সন্মুখীন আহিছে। প্ৰথমতে উগ্ৰপন্থাৰ বিৰুদ্ধে তীব্ৰ হুংকাৰ দি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি দিছে যে ৰাজ্যৰ যুৱ প্ৰজন্মক বিপথে পৰিচালিত কৰিবলৈ কোনো গেট বা ব্যক্তিক চৰকাৰে অলপো সুযোগ নিদিয়ে। যুৱ সমাজৰ সুৰক্ষা নিশ্চিত কৰিবলৈ চৰকাৰে এটা বিশেষ উগ্ৰপন্থামূলক প্ৰভাৱ প্ৰতিৰোধ খোপ এণ্টি ৰেডিকেশ্যন কেল স্থাপন কৰাৰ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। সিফালে ৰাজ্যৰ ৰাজনৈতিক মহলাতো এক ডাঙৰ হালচেল দেখিবলৈ পোৱা গৈছে। নিউজ 18ৰ পৰা খবৰ অনুসৰি কংগ্ৰেছৰ জ্যেষ্ঠ পৰ্যবেক্ষক ভূপেন বাঘেলৰ উপস্থিতিত অৱশেষত বিৰোধী দলপতিৰ নাম চূড়ান্ত কৰা হৈছে। এই সন্দৰ্ভত জ্যেষ্ঠ নেতা বাজেট আলী চৌধুৰীয়ে এক ডাঙৰ মন্তব্য প্ৰকাশ কৰি কৈছে যে তেওঁ হাই কমাণ্ডৰ প্ৰতিটো সিদ্ধান্তক মূৰ পাতি ল'বলৈ সম্পূৰ্ণ সাজু। এতিয়া বিৰোধীৰ এই নতুন সমীকৰণে ৰাজ্যৰ ৰাজনীতিক কেনে প্ৰভাৱ পেলায় সেয়া হ'ব লক্ষণীয়। গতিকে ৰাইজ, চৰকাৰৰ এই নতুন 5টা কঠোৰ নিয়ম, গুৱাহাটীৰ 17 মহিলা টুইন টাৱাৰ আৰু ৰাজ্যৰ এই নতুন ৰাজনৈতিক পৰিস্থিতিক আপোনালোকে
কেনেধৰণে আদৰণি জনাইছে কমেণ্ট কৰি নিশ্চয় জানিবলৈ দিব অসম চৰকাৰৰ প্ৰতিটো আঁচনি কেবিনেট সিদ্ধান্ত আৰু নিযুক্তি 100% সঁচা খবৰ সদায় পুৱাই আটাইতকৈ প্ৰথমতে লাভ কৰিবলৈ আমাৰ জ্যোতিষ অসম নিউজ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ জয় আই অসম